हेलो एवरीवन गुड मॉर्निंग কি খবৰ আপোনালোকৰ আশা কৰো ভালে সো আজি বহুত দিন পিছত এটা সৰু ব্লগ লৈ আহিলো আপোনালোকে জানে তো মোৰ এইকেইদিন গা খুব বেয়া আছিল ভিডিঅ' কৰিব পৰা নাই আৰু কথাটো তো দিব নোৱাৰো সেইকাৰণে মানে এইকেইদিন ভিডিঅ' দিয়া নাই সো আজি নতুন এটা ভিডিঅ' দি আছো যদি আপোনালোকৰ ভাল লাগে অলপ চাব শেয়ার করিব সাবস্ক্রাইব করিব আর লাইক করিব সো এতিয়া মানে রাতিপুৱাই স্কুলৰ ডিউটি এই কাৰণে ৰুমটো অলপ ঝাড়ু মাৰি লওঁ লৈ পেলাই ভাত বহাই দিম ইয়াতে ভাত খাই যাব ল'ৰা দুটা গুচি গ'লে তাৰপিছত লাহে লাহে ঘৰৰ কাম কৰি থাকিম গাটো মানে ইমান ভাল নহয় আৰু এতিয়া ডাঙৰ ল'ৰাটো গুচি গ'ল আজি মানে ভালদৰে ইমান সব দেখাব পৰা নাই ডাঙৰটো গুচি গ'ল এতিয়া সৰুটো গ'লে মই মানে অলপ গা ধুই অলপ ওলাম অলপ কাম আছে ওলাই যাম তাৰপিছত আহি আৰু ঘৰৰ কাম কৰিম সো এতিয়া বিছনাটো পাৰি লওঁ ডাঙৰটো গুচি গ'ল সেইকাৰণে এটা বিছনা পাৰি থৈ দিওঁ অলপ কামটো কমি থাকিব আৰু এতিয়া সৰুটো উঠাম সৰুটোৱে স্কুল গ'লেহে ময়ো অলপ সোনকালে কৰি ওলাই যাম কিবা এটা মানে কাম আছে মোৰ ওলাই যায় কৰি আহিম কামটো তাৰপিছত আহি আৰু ৰান্ধা আছে পূজাটো দিয়ে যাম গা ধুই পূজা দি যাম এতিয়া স্কুল ড্ৰেছটো অলপ আইৰণ কৰিলোঁ আইৰণ কৰি কালি ধুই থৈ দিছিলোঁ ৰাতি আৰু কৰা নাই সেইকাৰণে ৰাতিপুৱা এতিয়া ডাঙৰটোকো কৰি পঠাইছোঁ এতিয়া সৰুটো উঠাৰ আগতে এইটো আইৰণ কৰি তাৰপিছত তাক মাতি পেলাই খুৱাই বুৱাই ৰাতিপুৱা সদায় ইমান গা ধুৱাই নপঠাওঁ সৰুটো ডাঙৰটো সদায় গা ধুই যায় সৰুটোক আৰু গুচি আহে 1টা বজাতে তেতিয়াই গা ধুৱাই দিওঁ আহি পেলাই আহাৰ পিছত কাপোৰটো আইৰণ হৈ গ'ল এতিয়া সিও উঠিল দাঁত মাজি আছে মুখটো ধুই পেলাই ড্ৰেছটো পিন্ধাই মুখটো ধুলা মুখটো ধোৱা ভৰিটো ধোৱা সদায় স্কুল যোৱাৰ টাইমতে মোবাইলটো লৈ বহি যাব ভাত খোৱাৰ টাইমতে চাই ভাতৰ পিনে মানে ঠাণ্ডাই নাই কি খাই আছে নাই যি দি আছো সেয়ে খাই আছে এতিয়া সৰু বাচ্চাবিলাকৰ মানে ভাত খোৱাৰ টাইমত মোবাইলটো লাগে মোবাইলটো নাচালে নহয় ইহঁতৰ মই ক্ৰীম ঘঁহি দি আছো কি কৰি আছো নাই এবাৰ ঠাণ্ডাই নাই মোবাইলটোৰ পিনে ঠাণ্ডা ক্ৰীমটো দিওঁতে সোনকালে কৰা বকি আছে মোক বাই বাই বদমাছি নকৰিবা হা বাই বাই এতিয়া দুটাই গুচি গ'ল বাচনবিলাক ধুইলোঁ বাচনবিলাক ধুই পেলাই অলপ যাব লাগিব মোৰ ওলাই সেইকাৰণে মানে সোনকালে কৰি আছোঁ আৰু সদায় ৰাতি বাচনবিলাক ধুই থওঁ কালি মানে অলপ দেৰি হৈ গ'ল সেইকাৰণে আৰু ধোৱা নাই থৈ দিছোঁ যে স্কুল যোৱাৰ পিছত ধুই দিম সেইকাৰণে মানে এতিয়া ধুব লগা হৈছে ৰাতি ধুই থ'লে অলপ সুবিধা হয় ৰাতিপুৱা এটা কাম কমি থাকে এতিয়া আৰু কৰা নাই যদি এতিয়া কৰিবই লাগিব কামটো থৈ দিছোঁ ৰাতি এতিয়া ধুই থাকোঁ এতিয়া ধুই পেলাই গা ধুব যাম ইও আহি পাব অলপ পিছতে স্কুল দি পেলাই কিবা যদি খাই খোৱা দি পেলাই তাৰপিছত গুচি যাম এতিয়া আহি পেলাই কাপোৰবিলাক আছে কাপোৰবিলাক ধুই দিওঁ এইকেইদিন মানে অলপ গা বেয়া কাৰণে মেচিনতে ধুইছিলোঁ কিন্তু মেচিনত ভাল নালাগে এই
পেণ্ট চাৰ্টবিলাক মানে চাফা নহয়, অলপ চাফা কৰি ব্ৰাছ চ্ৰাছ মাৰি দিলে অলপ চাফা হয়। সেইকাৰণে আজি হাততে ধুই আছোঁ। কেইদিন ধৰি মোৰ ভালেই লগা নাই, কাপোৰবিলাক ইমান খালি ঘূৰি থাকে মেচিনত, ধুনীয়া চাফা নহয়। মোৰ জানেনে এইবিলাক বাহিৰা কাম কৰিব খুব ভাল লাগে, কিন্তু মই মানে ৰন্ধাটোৱে বেয়া পাওঁ। তেনে এইবিলাক কাম মোক যিমান দিয়ক মই কৰি থাকিম। কাপোৰ ধোৱা, ঘৰ চাফা কৰা, এইবিলাক ভাল পাওঁ মানে। এইবিলাক বিয়াৰ আগৰ পৰাই মই এইবিলাকেই ভাল পাওঁ। বিয়াৰ আগতো ভাত বনোৱা নাছিলোঁ, মায়ে বনাইছে, ময়ে এইবিলাক ধুই থাকোঁ, কাম কৰি থাকোঁ, এইবিলাক ভাল পাওঁ। কিন্তু এই খোৱা বনাই খা এই বস্তুটো বেয়া পাওঁ একদম মানে। সদায় মোৰ কাপোৰ ধুব এলাহ নালাগে, ঘৰ চাফা কৰিব এলাহ নালাগে, কিন্তু ৰন্ধাটো বৰ এলাহ লাগে। এতিয়া কাপোৰবিলাক মেলি দি পেলাই যাওঁ, আকৌ ৰন্ধা আছে। এইকেইদিন গা বেয়াৰ কাৰণে মই কাপোৰবিলাক মেচিনত ধুই বাৰান্দাতে মেলি থৈ দিওঁ। ওপৰত আৰু নাহোৱে, ভাল নালাগে। এই বাৰান্দাতে শুকাই আৰু মেচিনত শুকাই দিওঁ। আজিয়ে বহুত দিন পিছত ছাদত আহিলোঁ কাপোৰবিলাক মেলিবৰ কাৰণে। কি খবৰ? আজি ৰাখি, এইকাৰণে মোৰ তৰফৰ পৰা গোটাই মোৰ ফেমিলিক ৰাখিৰ শুভেচ্ছা থাকিল। ভাই ভনীৰ কাৰণে মোৰ মনৰ পৰা আশীৰ্বাদ থাকিল। সকলো ভাই ভনী যাতে ভালে থাকক, ৰিলেশ্যনটো ভাল থাকক, আৰু সকলো ভায়েকৰ যাতে মানে গোটাই জীৱনটো ভালে যাক, মনৰ আশা পূৰণ হওক, সেয়ে মোৰ আশা থাকিল। মোৰো ভাই আছে, মই আজি যাম, ৰাখিত যাম, ঘৰত যাম এতিয়া। আৰু ভাই ভনীৰ ৰিলেশ্যনটো বেলেগেই হয়, যিমানে যি হৈ যাক মৰম চেনেহটো বেলেগ থাকে। সেইকাৰণে সেইটো ৰিলেশ্যন কেতিয়াও বেয়া হ'ব নালাগে। অকল ভাই ভনী নহয়, ভায়েকৰ ফেমিলি, ভনীৰ ফেমিলি গোটাইটো মিলি থাকিব লাগিব। খালি ভাই ভনী অকল মিলি থাকিলে নহ'ব নহয়, গোটাই মানুহ মিলি থাকিব লাগিব। অকল নিজক চিনি পালে নহ'ব নহয়। এতিয়া ভাইৰ ল'ৰা ছোৱালী, ভনীৰ ল'ৰা ছোৱালী গোটাই মানুহক মিলাই থ'ব লাগিব। সেইকাৰণে আজি ৰাখিটো এইকাৰণে হৈ থাকে যাতে ভাই ভনী সদায় মিলি থাকে। মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল, গোটাই ফেমিলি যাতে ভালে থাকক, সুখত থাকক। বাই।